জীৱন এনে এটা শব্দ য'ত সংগ্ৰাম নহ'লে একো এটা নচলে আৰু কাৰোবাৰ বৰ্তমান চাই তেওঁৰ ভৱিষ্যত পৰিকল্পনা কাহানিও নকৰিব কাৰণ ভৱিষ্যতে কি ৰৈ আছে কি ঠিক হয়তো আপুনিও নাজানে আৰু হয়তো ময়ো নাজানো মোৰো জীৱনৰ পাতনিবোৰ ঠিক একেধৰণৰে য'ত সময়ৰ সোঁতত সকলো সলনি কি হৈছিল কি হৈছে আৰু কি হ'ব জানিবলৈ ভিডিঅ'টো শেষলৈ চাব সকলো বুজি পাব ঐ কৌস্তভ কলেজৰ ফিজ দিলি নে? মই দিলো তই দিলি নাই? মই কালি দিলো। ভালেই কৰিলি বাৰু দে। বাস্তৱ তই দিলি নাই? আৰে পইচা যোগাৰেই হোৱা নাই এতিয়া কি কৰিবি পিছে? তাকেহে কাইলৈ বজেন্দাৰ লগত হাজিৰা কৰিব যাম বুলি ভাবিছোঁ দে তই পাগল হলি নি? মই থাকোঁতে তই বজেন্দাৰ লগত হাজিৰা কৰিবলৈ যাব লাগে নে? মই কিবা এটা কৰি আছোঁ। থৈ দে এইকেইটা, চিন্তা নকৰিবি, মই আছোঁ তোৰ লগত। কেতিয়াবা লাগিলে কবি কিবা কিবি। থেংক ইউ দোষ তোক কি বুলি ধন্যবাদ দিম ৰে? ধন্যবাদ দিব নালাগে, আকৌ লাগিলে কবি কেতিয়াবা। হ'ব দে তেন্তে মই গৈ থাকোঁ, ভণ্টিৰ ঘৰত অকলে আছে। হ'ব দে বাই। ঠিক আছে বাই যা। চা ল'ৰা, তই যে বৰ ভিক্ষাৰীবোৰৰ লগত টকা খৰচ কৰি থাক। ধেৎ পাগল নেকি তই? কি কথাবোৰ ক'বলৈ আহিছ? ভিক্ষাৰী সদায় ভিক্ষাৰী, তাৰ লগত পৰি থাকি লাভ নাই। তোক ঘৰৰ পৰা টকা দিছে, তই এনজয় কৰ, ফূৰ্তি কৰ। ধেৎ বাৰু হ'ব দে, বহি থাক তই। তোৰ ফকতীয়া লেকচাৰ শুনি থাকিব মোৰ সময় নাই। যা ভাবিবি অলপ। ভণ্টি ভণ্টি এইজনীও যে বৰ ভণ্টি ক'তনো সোমাই থাকে এজনী? গৈছো, কিয় ইমান চিৰিয়াছ? ইমান দেৰি ক'ত মৰি আছিলি হা? এই খৰি দুডালমান ফালি আছিলোগে। মই থাকোঁতে তই পাগল হলি নি হা? দেই এইকেইটা টকা থ, কাইলৈ মই কলেজৰ ফিজ দিব লাগিব। ভালকৈ থৈ দিবি যা। থম বাৰু, কিন্তু তই ইমান জল্দি টকাকেইটা ক'ত পালি? পালোঁ আৰু তই থৈ দেগে যা। ক'ত পালিনো কচোন? কৌস্তৱে দিছিলে সি বহুত ভাল ল'ৰা জান। হ'ব, মই তোক তেতিয়াৰ পৰা কৈছোঁ তাহাঁতৰ লগ নলবি, চাবিচোন এদিন কি হ'ব। আৰে সি তেনেকুৱা ল'ৰা নহয় তেওঁ মই গম পাইছোঁ বাৰু, কিন্তু তহঁতৰ সেই লগৰজনী কেনেকুৱা? তাইও বহুত ভাল হ'ব পাছত আকৌ মোক ভুনভুনাই নাথাকিবি। মই তোক সেইদিনা কোৱাখিনি মনত আছে নহয়? সেই ভিক্ষাৰীটোৰ লগত টকা খৰচ কৰি লাভ নাই, এদিন তোকেই লুটি লুটি খাব। তই বাৰু ঠিকেই কৈছ, তেওঁ বুলিও
নাম লওঁতেই চেতান হাজিৰ আজি বা আকৌ কি কাম ওলাল ঐ কৌস্তৱ তোক কথা এটা ক'বলৈ আছিলে অ' কি কথা কচোন মোক মানে ল'ৰা টকা 200মান ধাৰলৈ দিব পাৰিবি নি নাই নাই মোৰ ওচৰত টকা মই আকৌ ঘূৰাই দিম নহয় ল'ৰা শুনিছ কৌস্তৱ ই হেনো আকৌ ঘূৰাই দিয়ে কি হ'ল তহঁতি যে হাঁহিছ হয় তাই ঠিকেই কৈছে আগতে তই আগৰ টকাখিনি ঘূৰাই দি লচোন আৰে তই জানই দেখোন তোক এতিয়া কেনেকৈ ঘূৰাই দিম আৰে তই ঠিকেই কৈছিলি জান ভিক্ষাৰে মাত্ৰ ভিক্ষা খুজিবহে জানে আৰু তোক মই টকা দি দেউলীয়া হৈ গৈছোঁ বে আৰে বন্ধু তয়ো অঁ ময়ো যা যা ইয়াৰ পৰা আঁতৰি যা তই কিন্তু আজি চেগাত দিলি দেই তোৰে কিপাত সকলোবোৰ সুখৰ সময়ত আপোনাৰ ওচৰত সকলো থিয় হ'ব কিন্তু দুখৰ সময়ত যে আপোনজনো হেৰাই যায় সেয়া কিন্তু একেবাৰে সত্য দাদা 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 কি হৈছে তোৰ একো নাই হয় ভণ্টি কি হৈছে ৰাতিপুৱাৰ পৰা যে মনটো মাৰি বহি আছ ক'বলৈ একো ভাষাই নাই কি ক'ম তোক তইতো মোক সকলো কথাই ক কিন্তু আজি কি হ'ল মানে মই তোৰ ভণ্টি নহয় ন সেই তেনেকৈ কিয় কওঁ তইতো মোৰ মৰম লগা ভণ্টিজনী দুখীয়া ভগৱানো বৰ নিষ্ঠুৰ ভণ্টি যাক দিয়ে সুদৰ ভুৱাই আৰু যাক নিদিয়ে একেবাৰে নাই ভণ্টি তইতো জানই মোৰ ওচৰততো টকা পইচা একোৱেই নাই অথনি মই বজাৰলৈ যাওঁতে কৌস্তুভৰ পৰা টকা 200মান খুজিছিলোঁ তেতিয়া সি কি ক'লে জান কথা সেইটো মানে জান ভণ্টি বৰ বেয়াকৈ ক'লে অ' সিহঁতি মই তোক তেতিয়াই কৈছিলোঁ নহয় তাহাঁতৰ লগ নল'বি বুলি কিন্তু তই লাগিলে নাখাই মৰি দ্বিতীয়বাৰ যদি তাহাঁতৰ ওচৰত যাওঁ তেতিয়া কিন্তু মোক ভণ্টি বুলি নামাতিবি তই ঠিকেই কৈছ ভণ্টি সিহঁতে মোক টকাৰ বাবে এনেকুৱা কৰিলে সিহঁতকো দেখাই আছোঁ মই কোন হয় কিন্তু কেনেকৈ একো ভাবিয়ে পোৱা নাই অ' মই কৈছোঁ শুন সেইদিনাখন বাতৰিকাকত পাইছিলোঁ SI হেনো নতুনকৈ পোষ্ট ওলাইছে তোৰতো এক্সামৰ নাম্বাৰখিনি ভালেই তেতিয়াহ'লে তই নিজকে প্ৰস্তুত কৰ চাবি এদিন ভাল দিন আহিবই তই ঠিকেই কৈছ ভণ্টি আজিৰ পৰা জীৱন সংগ্ৰাম আৰম্ভ আৰু তোক মই দুখত নাৰাখোঁ চাবি এদিন ভাল দিন আহিবই পাহি মেলি ফুলি উঠা এই পৃথিৱী খুলি খুলি সৰি পৰে কি নিয়তি আঁকি আঁকি জীৱনৰে শোধৰণি খেলি মেলি ৰঙে ৰঙে সন্মিহলি সমিধান বিচাৰি জীৱনে শ্ৰীয়ৰে একে একে মিলি শূন্য হয় কিদৰে পঢ়ি পঢ়ি সৃষ্টি গাথা গঢ়িব খুজি বাগিচা শুকান ডালত ফাগুন মাথোৰাই খেদি খেদি বড়ো তৃষা ঢাকি বাকি বহু প্ৰত্যাশা জীৱন গড়ল মাথো সুমিৰ
ঐ আজিকালিচোন সেই ভিক্ষাৰীটোক দেখিবলৈ নাইকিয়া হ'ল আছে চাগে ক'ৰবাত ভিক্ষা চিক্ষা কৰি মেলি বাস্তৱ তই এনেকৈ ক'ৰবাত ভিক্ষা চিক্ষা কৰি মেলি গোটাইছে চাগে এইবোৰ চুপ থাক এই টকাকেইটা ল তহঁতৰ পৰা দাদাই লোৱা আৰু যদি দ্বিতীয়বাৰ দাদাক বা মোক ভিক্ষাৰী বুলি কওঁ কিন্তু কথা বেয়া হৈ যাব বৰ কথাচোন তোৰ ইমান সাহস ক'ত পালি হা ঐ ভণ্টিৰ ওপৰত হাত তোলাৰ আগত মই কোন জানি ল দাদা ৰ মই কৈছোঁ শুন দাদা এইটো এলেকাৰ SI অফিচাৰ ঐ মোৰ বহুত ভুল হৈ গৈছিল মোক ক্ষমা কৰি দিবি অ' বাস্তৱ মোকো ক্ষমা কৰি দিবি অ' পৰিণীতা বুজোৱা না বাস্তৱ তহঁতকতো ক্ষমা কৰি দিম মই কিন্তু ভগৱানে ক্ষমা কৰে নে নাজানো সেইবাবে কওঁ তহঁতক কাৰোবাৰ বৰ্তমান চাই ভৱিষ্যত পৰিকল্পনা নকৰিবি আৰু টকাৰ ওপৰত ইমান বাহাদুৰি নকৰিবি কাৰণ টকাই তোক এবাৰ উঠাব আৰু এবাৰ নমাব তহঁতকতো বুজাই লাভেই নাই টকা পইচা এনেই নাহে ভাই কষ্ট কৰিব লাগে সাহস থাকিব লাগে যিটো মোৰ আছে তহঁতৰ নাই ইহঁতকতো বুজাই লাভেই নাই ভণ্টি ব'ল দাদা